জাষ্ট মই আপোনালোকলৈ এটা ভাল ট্ৰিক্স লৈ আহিছোঁ আৰু ট্ৰিক্সটো তাৰমানে বহুত ভাল হ'ব আমাৰ ইউটিউবসকলৰ কাৰণে বা নতুন নতুন যিসকল ইউটিউবাৰ আছে সেইসকলৰ কাৰণে ভাল হ'ব ট্ৰিকটো। আৰু তাৰমানে ট্ৰিকটো কোৱাৰ আগত মই এটা ভাল আপোনালোকক ভিউ দেখাই আছোঁ আৰু ভিউটো তাৰমানে ইমান এটা ধুনীয়া ভিউ, আমাৰ গধূলি হোৱাৰ সময়ত এটা ভিউ আপোনালোকক দেখাই আছোঁ। ভিউটো ফাৰ্ষ্ট টাইম চাই লওক, মই দেখাই আছোঁ। এই ভিউ মানে এই আমাৰ তাৰমানে এতিয়া গধূলি হৈছে নে, বেলিটো ডুব যাব, ইয়াৰ এটা ভিউ আৰু মেঘৰ দৃশ্যবিলাক চাওক। আৰু মেডিকেলখনো আপোনালোকক অকণমান দেখাই দিছোঁ। এইখন নলবাৰী মেডিকেল কলেজ, আপোনালোকে গমেই পায় মোৰ ভিডিঅ' যিসকলে চাই। ভিউটো চাওক। এতিয়া ঠিক আছে, আমি মেইন পইণ্টত আহোঁ আৰু ভিডিঅ' তাৰমানে কেনেকৈ কি কৰিব পাৰি। আৰু লগত এটা মোৰ বন্ধু আছে, বন্ধু মানে ভাইটিয়ে হয়, তেওঁকো লগত লৈ আহিছোঁ। আৰু আমি মাটিতে বহি লৈছোঁ, এনেকৈ মাটিতে দুবৰি বনোৱা এনেকৈ বহি লৈছোঁ, অকণমান ছাইডবিলাক দেখাই দিছোঁ। এইটো ড্ৰেইন হয়, এইটো মেডিকেলৰ পানী যোৱা ড্ৰেইন। আৰু এইবিলাক ধান আছে, আপোনালোকে গমেই পায়। আৰু মেইন কথা, মই মেইন যিটো ট্ৰিকত আপোনালোকক ভিডিঅ'টো বনাম, কিন্তু মোৰ হিচাপত যদি আপোনালোকে কাম কৰে একদম ছাকচেছ কম্পালচৰি আছে। আৰু সেই হিচাপে মোৰ ছাকচেছ হৈছোঁ। যেনেকুৱা আমি ইউটিউব চেনেলত বাহিৰা ভিডিঅ'বোৰ চালে দিল্লীৰ ভিডিঅ' হওক, মুম্বাইৰ ভিডিঅ', কিছুমান শ্বৰ্ট ভিডিঅ' আমি ক্লিপবোৰ চালে কেনেকুৱা আমি যিকোনো ভিডিঅ' এটা দিয়াৰ পাছত তাৰমানে বহুত তাৰিকা তাৰমানে সিহঁতে শিকায় আমাক। শিকালে আমি ভাবোঁ কথাবিলাক সত্য ৰিয়েল, কিন্তু আমিও চাওঁ, কিন্তু নহয়। কিন্তু তাৰে মাজত কিছুমান ভিডিঅ' আছে, ৰিয়েল ভিডিঅ' আছে থাকিলে, কিন্তু ভিডিঅ'বোৰ চাব লাগে, ফেক হওক কিবা হওক, ভিডিঅ'বোৰ চাব লাগে, চালে বস্তুবোৰ বুজি পায়। কিছুমান আমি যিসকলে ইউটিউব কৰে বা ইউটিউব ভিডিঅ' বনাই, ব্লগ বনাই আদি কিবা কমেডি বনালে সেইবিলাক ল'ৰাই চাৱাৰ কাৰণে ভাল মোৰ হিচাপত। কিন্তু চবেই চাব নালাগে, যিসকলে ইউটিউব চেনেলৰ জৰিয়তে ঘূৰি আছে বা ইউটিউব ব্লগ ভিডিঅ' বা কমেডি এইবিলাক বনায়, সেইবিলাকে চোৱাটো বিশেষকৈ ভাল, এইটো কাৰণ মই কৈছোঁ। তাৰমানে আমি এটা ভিডিঅ' দিয়াৰ পাছত সিহঁতে ভিডিঅ' বনাই যে एक वीडियो में अगर आप लोग का 21 सब्सक्राइब होता है, 21 व्यूज़ होता है, 2 व्यूज़ होता है, इसे वो लोग बोलता है। তাৰমানে তেওঁলোকে সেনেকৈ কথাবোৰ কোৱাৰ পাছত তাৰমানে কিছুমান ভিডিঅ' এনেকুৱা বনাই নাহে যে সেনেকৈ তাৰিকা কিছুমান দিয়ে, এনেকুৱা কৰিলে বহুত ভিউজ আহে, অমুক আহে, 1000 আহিব, 1000 ছাবস্ক্ৰাইব হ'ব, 100 ছাবস্ক্ৰাইব হ'ব, এনে বহুত কয়। আৰু তাৰে মাজত কিছুমান ৰিয়েল ভিডিঅ' থাকে, চাব লাগে। এইটো কাৰণ কৈছোঁ, কিছুমান সঁচা আছে, কিছুমান মিছা আছে। চব ভিডিঅ' চাব লাগে, চেক কৰি চাব লাগে। তাৰমানে সিহঁতৰ বস্তুবিলাক সত্য হয় নে নহয়। নিজৰ মোবাইলটো আছে, মোবাইলটো থকাৰ পাছত মোবাইলটোত আমি নিজে চেক কৰিব পাৰোঁ। পাৰিলে আমি সেই হিচাপে চাব লাগিব। কিছুমান তাৰে মাজত ফেক ওলায়, কিছুমান অৰিজিনেল ওলায়, কিছুমান ডুপ্লিকেট ওলায়। সেইবিলাক কথা বাদ দি কিন্তু মই মাজতে এটা সেনেকুৱা ভিডিঅ' চাই থকা অৱস্থাত মই এটা ভিডিঅ'ৰ লিংক পাই গৈছিলোঁ। কিন্তু মোৰ সেই ভিডিঅ'টো চাই মোৰ কিছুমান কথা, ইউটিউবাৰজনৰ ভিডিঅ' চাই মোৰ কিছুমান কথা ছাকচেছ হৈছে। তেওঁ যেনেকুৱাকৈ কৈছিল মই তেনেকুৱাকৈ কাম কৰিছোঁ। কাম কৰাৰ পিছত মোৰ ছাকচেছ একদম 100% হৈছে। তাৰমানে তেওঁ মোক এটা স্ক্ৰীনশ্বট ভিডিঅ' তেওঁ বনাইছিল, কিন্তু মই স্ক্ৰীনশ্বট বনোৱা নাই ভিডিঅ'টোত। আৰু স্ক্ৰীনশ্বট ভিডিঅ'টো আপোনালোকক দিম। যদি আপোনালোকে বুজি নাপালে আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকক ভিডিঅ' গোটাই মই আপোনালোকক বনাই দিব চেষ্টা কৰিম। তাৰমানে আমি কেনেকুৱা কৰিব লাগিব, যদি আমি ছাবস্ক্ৰাইব বাঢ়াব খুজিলে এটা পদ্ধতি আছে, অতি সহজ, নিজৰ মোবাইলটোত আছে। তাৰমানে কেনেকুৱা, আমি ফেচবুকত যাব লাগিব, ফেচবুকত যাই চাৰ্চ কৰিব লাগিব SUB, তাৰ পাছত অকণমান ডট দি পেলাই 4 লিখি আকৌ SUB বুলি চাৰ্চ কৰিব। তেতিয়া আপোনালোকৰ মোবাইলত ইউটিউব গ্ৰুপ আহিব। অহাৰ পাছত সেই গ্ৰুপবিলাক কি কৰিব লাগিব, সেই গ্ৰুপত জইন কৰি তাতে চব সেনেকুৱাই পাব, 5SUB 5SUB এনেকৈ থাকিলে ইনভাইট কৰিবা, মেছেজ কৰিব। কৰাৰ পাছত তেওঁ ৰিপ্লাই দিব, ৰিপ্লাই দিয়াৰ পাছত তেওঁ তাৰমানে কি কৰিব, যে ছাবস্ক্ৰাইব কৰাৰ কাৰণে তেওঁ মাথা মাৰি আছে। যেতিয়া সেনেকুৱা হৈ আছে ঘটনাটো, তেতিয়া তুমিও তেওঁক ছাবস্ক্ৰাইব কৰি স্ক্ৰীনশ্বট মাৰি তেওঁক মেছেজ কৰি দিবা। তেওঁ তেতিয়া স্ক্ৰীনশ্বট মাৰি দিব ছাবস্ক্ৰাইব কৰি। সেনেকুৱা পদ্ধতি, কিন্তু নিজৰ মোবাইলটোত আছে সেইখিনি পদ্ধতি কৰক। আপোনালোকে 100% ছাকচেছ হ'ব। কাৰণ মই নিজে ছাকচেছ হৈছোঁ সেই ঘটনাটোত। মোৰ আছিল 385, এতিয়া মোৰ 409 ছাবস্ক্ৰাইবাৰ। আৰু হৈ যাব, মই আজিও কৰিছোঁ 5টামান, আৰু কালিলৈ কৰিম। এনেকৈ চেষ্টা কৰি থাকিব লাগিব, কিন্তু মাথা মাৰি থাকিব লাগিব। কিন্তু যে নাই কিবা সেইবিলাক নহ'ব, কিন্তু চেষ্টা কৰিলে কিন্তু সফল হ'ব। এইটো কাৰণত কৈছোঁ মই ভিডিঅ'টো যদি আপোনালোকে বুজি নাপায় মই আপোনালোক কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই
যদি বুজি নাপায় কমেণ্ট কৰক, কমেণ্ট কৰিলে মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকক ভিডিঅ'বোৰ বনাই দেখাই বঢ়িয়াকৈ দিম। আপোনালোকে খালি কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় নিশ্চয় লাইক কৰিব, যিসকলে ভাল পায় কৰিব, যিসকলে নাপায় সেইটো নকৰক, মই বেয়া নাপাওঁ, মোৰ ক'বলগীয়া নাই। আজিলৈ ইমানতে জয় আই অসম আৰু অকণমান ভিউটো দেখাই দি আছোঁ। বাই বাই।